হয়, আমি উপস্থিত আছোঁ চামগুৰিৰ কনুৱামাৰীত, য'ত ৰাধা গোবিন্দ আশ্ৰম কমিটিয়ে এক 4দিনীয়া কাৰ্যসূচীৰে নাম সংকীৰ্তনৰ আয়োজন কৰিছে। এক বৃহৎ নাম সংকীৰ্তন, য'ত অসংখ্য অজস্ৰ ভক্তই ইয়াত আহি ভিৰ কৰিছেহি আৰু তেওঁলোকো শ্ৰোতা হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। আমি যি সময়ত অসমত সমগ্ৰ অসমতে ৰাস উৎসৱ চলি থকাৰ সময়তেই এক ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ বিভিন্ন কীৰ্তন কমিটিয়ে এই ৰাস পূৰ্ণিমাতেই তেওঁলোকে নাম সংকীৰ্তন আৰম্ভ কৰিছে। এক শ্ৰীকৃষ্ণৰ আৰাধ্যদেৱ তেখেতক পূজা অৰ্চনাৰে এক নাম সংকীৰ্তনৰ আয়োজন কৰিছে, আমি বিভিন্ন জেগাতেই দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ চামগুৰিৰ কনুৱামাৰীত আয়োজিত হৈছে 4দিনীয়া কাৰ্যসূচীৰে অখণ্ড শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তন, য'ত বিভিন্ন স্থানৰ কীৰ্তনীয়া দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি এই দৃশ্য কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হৰিনাম সংকীৰ্তনৰ যি উদ্যোক্তা কমিটি আছে, আমি তেওঁলোকৰ পৰা এই বিষয়ে কিছু জানিব বিচাৰিছোঁ। প্ৰথমতে আমি আপোনাৰ চেনেলক আমি শুভেচ্ছা জনাইছোঁ। আমাৰ এই কীৰ্তনটো ধৰক 32 প্ৰহৰ হয়, আগত কম হৈছিল 24 প্ৰহৰ, এতিয়া 4 দিন 32 প্ৰহৰ হয়। এই কীৰ্তনটো চলি আছে ধৰক কমেও 80 বছৰ ধৰি, আমাৰ জন্মৰ বহুত আগৰ পৰা এনেকৈ চলি আছে। আমি চৰকাৰৰ পৰা একো পোৱা নাই, আপোনালোকৰ চেনেলৰ জৰিয়তে কিবা যদি আপোনালোকে কৰিব পাৰে, কিবা এটা কৰিব। এই জেগাটোৰ নাম কনুৱামাৰী, চামগুৰি হ'ল আমাৰ থানা, এতিয়া আমাৰ সমষ্টিটো হ'ল চামগুৰি, গাঁৱটো হ'ল কনুৱামাৰী। যি সময়ত সমগ্ৰ অসমত এতিয়া ৰাস উৎসৱ চলি আছে আৰু ঠিক তেনে সময়তে এক ব্যতিক্ৰমী পদক্ষেপ দেখিবলৈ পাইছোঁ যে এই ৰাস পূৰ্ণিমাতে আপোনালোকে কীৰ্তনটো নাম সংকীৰ্তন চলিছে। প্ৰতি বছৰে আপোনালোকৰ এই ৰাস পূৰ্ণিমাতেই এই নাম সংকীৰ্তন? হয় হয়, আমাৰ এই কীৰ্তনটো আমাৰ প্ৰতি বছৰতে এই ৰাস পূৰ্ণিমাতে হয়। এইটো মানে আগৰে পৰাই চলি আছে, এইভাৱে চলি আহিছে। হয়, ক'বলৈ গ'লে এক ব্যতিক্ৰমী পদক্ষেপ। যি সময়ত সমগ্ৰ অসমত ৰাস উৎসৱ চলি আছে, ঠিক তেনে সময়তেই এই উদ্যোক্তাসকলে আমাক জানিবলৈ দিয়া মতে তেওঁলোকে এই ৰাস পূৰ্ণিমাতেই প্ৰতি বছৰেই এই ৰাধা গোবিন্দ আশ্ৰমত এই 4দিনীয়া কাৰ্যসূচীৰে এই নাম সংকীৰ্তন চলে।